ৰাতিৰ আন্ধাৰতো এনেকুৱা কাহিনী প্ৰায় চলি থাকে ন গতিকে ইয়াৰ আচল ৰহস্য মই কৈ আছোঁ আৰু সৰুকৈ এটা খানা আয়োজন কৰা হৈছে যিহেতু ঘৰৰ সকলো মানুহ আহিছে এয়া বৰ্তমানৰ ৰাণী কোন মানে ৰাণী মানে কাক কৈছোঁ মানুহক কৈছোঁ নাহিব নহৰুটোৰ কথাই কৈছোঁ আকৌ দেই আৰু সকলো নিৰঞ্জনত ব্যস্ত হৈ আছে মোবাইল চোৱা ফেশ্বন দিয়া ফেশ্বন এয়া মানে বুজিছে নহয় আৰু এয়া হৈছে আচল ৰহস্য মানে এই ওলমি থকা বস্তু যে দেখিছিলে এইটোৱে হয় আৰু দাদাই এখন পটককৈ নতুনকৈ এখন গাড়ী কিনিলে গতিকে আমাৰ ঘৰলৈ পটককৈ লৈ আহিলে গতিকে তাৰ বাইকতে উঠি বুলি দুজনী ওলমি ল'লোঁ আৰু এয়া বাই দিলে গম পাইছেনে অকণমান লং জাৰ্ণি কৰি আহোঁ বুলি নাভাবিব আকৌ আৰু এয়া চাওকচোন মায়ে ঠাউকতে আলৰি ল'লে যিহেতু নতুন গাড়ী আনিছে ন গতিকে মায়েও অকণমান আৰু পূজা পাতল কৰি দিলে তাৰপিছত আমি খানা বনোৱাত ব্যস্ত হৈ গ'লোঁ এয়া মায়ে দেখিছে নহয় মাংস বনাই আছে মানে লোকেল মুৰ্গী জুইত বনাইছে তাকো জুইত বনোৱা খানাটো খাবলৈ আৰু বেছি টেষ্টি নহয় জানো গতিকে মই জলকীয়া ভাজি বনাই আছোঁ জলকীয়া ভাজি নথাকক অকণ টেষ্ট কৰা অকণ বেছি আৰু নহয় জানো গতিকে সেইকাৰণে মই ভাবিছোঁ অকণ টেষ্ট কৰি লওঁ আৰু এয়া ভাবিছোঁ খানা টেষ্ট কৰি থকাৰ মাজতে আপোনালোকক সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল পাব আৰু পেজখন এবাৰ ফ'ল' কৰি থৈ যাব আৰু ইউটিউবতো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ তেতিয়াহে অকণমান আগবঢ়ালে পাম ন গতিকে গৰম মাংস পূৰা মুখত ভৰাই দিছোঁ আৰু মানে মুখ জ্বলি গৈছে মোৰ বুজিছেই নহয় ৰাইজ খাবলৈ কিন্তু টেষ্টি হৈছিলে দেই জলকীয়া পূৰা দি দিছোঁ ঠাণ্ডা দিন আজি ঠাণ্ডা দিন মানে কি ঠাণ্ডা পৰিছে বেছিকৈ গতিকে সেইকাৰণে অকণ জ্বলা কাঢ়িছোঁ আৰু মোৰ লগতে থালিখনো ৰেডি হৈ গ'ল এয়া লোকেল চিকেন আলুৰ লগত আৰু জলকীয়া ভাজি আৰু কি লাগিছে ন গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ তেন্তে আজিলৈ আহিলোঁ বাই